আপুনি মানুহটো বৰ ফটু আহে এয়া ভাষা এয়া ব্যৱহাৰ এয়া শিষ্টাচাৰ পতি পৰমেশ্বৰক এনেকে ব্যৱহাৰ কৰে এই পতি পৰমেশ্বৰক ব্যৱহাৰ কৰিবলৈ আপুনিয়ে শিকাইছে বৰ বেছি মুখ চলিছে নেকি চলিবই কালি পাটৰ কাপোৰ দিম বুলি যে নিদিলে একেটা কথাতে ভাল লাগি থাকিব লাগিমেই মুঠতে আজি মোৰ শ্ব' আছে হ'ব শ্ব'লৈ যোৱাৰ আগত আনি দিম আনি দিব নালাগে মই আনিলোৱে পইচাটো দিয়ক খালি আনিলো মানে ক'ৰ পৰা দোকানৰ পৰা দোকানীটো মোৰ চিনাকি বাকীতেই লৈ আহিলো দিয়ক আজি পইচা দিম বুলি কৈ থৈ আহিছো তাক পইচা নিদিয়াকে গুচি গ'ল যে পইচা নিদিয়াকে সাৰিব নোৱাৰে আপুনি অৰি বোলো নেকাটিব দাদা দাদা ক'ত আছ তই এইফালে আছো মই কাব কৰিছো নেলাগে মানুহ চিনি পোৱা নাই একে ঘাপে নিলো সৰকাই দিম মই মানুহৰ ঘৈণীয়েকক তালৈ কাঢ়িবলৈ আহিছে তোমাৰ নেলো নেকাটো কাপোৰৰ দোকানীৰ নেলো সৰকাম সংসাৰৰ ঘৈণীয়েকবিলাকৰ লগত মিতিৰ পাতিব আৰু গিৰিয়েকৰ তলি উদং কৰি দিছে কিহৰ মিতিৰ পতা দেখিলে মিতিৰে পাতিছা তহঁতক মিষ্টি কথা কৈ দোকানীয়ে বস্তু দিব আমি গিৰিয়েকবোৰ মৰ এফালৰ পৰা চব দোকানীৰ নেলো খহাই যাম আজি সেইবোৰ ফটোৱা কথা বাদ দিয়ক পইচা দিয়ক নিদিওঁ একদম ফাইনেলটো পইচা গছত নেলাগে ঠিক আছে মই এতিয়া ছাৰৰ ওচৰত গৈ সকলোখিনি কথা কৈ আছো ৰ'ব কিমান লৈছে কাপোৰযোৰত 3800 200 টকানো কাৰ মৰমত সি এৰি দিলে 4000 ল'ব লাগিছিল এনেও 200 টকাটো দিবই লাগিব ব্লাউজ চিলাবলৈ দি আহিছো মজা খাই দিলেও মইনা মইনা মোক গোটে খালিও বৰ লক্ষী তিৰোতা তই বানৰ ঘৰত খোল শেষকে পেলাইছ যা ফ্ৰিজৰ পানী আন মূৰত দে আগতে পইচাটো দি ল ৰাম মই গিৰিয়েকটো লাগে মৰি যাওঁ তাই কাপোৰ পিন্ধিবলৈ নেৰিব ল 500 টকা বেছি আছে কাপোৰে পিন্ধ যা গাটো জিনজিনাই আহিছো অহা জনমত ময়ো কাপোৰৰ দোকানী হৈহে জন্ম ল'ম আৰু এই জনমৰ কাপোৰৰ দোকানী ঘৈণীয়েকবোৰক ফুচলাই কাপোৰ দিম তেতিয়া সিহঁতে গম পাব